মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম লিভ ভাৰ্বৰ লগত হোৱা প্ৰিপজিশ্যন। লিভ ভাৰ্বৰ লগত সাধাৰণতে কি প্ৰিপজিশ্যন হ'ব পাৰে বা কেনেকুৱা ঠাইত কি প্ৰিপজিশ্যন বহে, আমি সেই বিষয়ে আজি বিতংকৈ আলোচনা কৰিম। চাব, লিভ ইন, লিভৰ লগত ইন প্ৰিপজিশ্যন হোৱাও দেখা যায়। লিভৰ লগত ইন প্ৰিপজিশ্যন কেতিয়া হয়? যেতিয়া কোনো ব্যক্তি ডাঙৰ কোনো ঠাইত বাস কৰে, যেতিয়া কোনো ব্যক্তি ডাঙৰ কোনো ঠাইত বাস কৰে তেতিয়া লিভৰ লগত ইন প্ৰিপজিশ্যন হয়। আমি এটা উদাহৰণ চাম। চাব, ৰাকেশ লিভছ ইন হংকং, দিল্লী, মুম্বাই, গুৱাহাটী এনেকুৱা ঠাই থাকিলে লিভৰ পিছত এনেকুৱা ঠাই থাকিলে আৰু ডাঙৰ কোনো ঠাই থাকিলে লিভৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ হোৱা দেখা যায়। ইয়াৰ পিছত লিভ এট, লিভ এট কেতিয়া ব্যৱহাৰ হয়? লিভৰ লগত এট প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ হয়? চাব, লিভৰ লগত এট প্ৰিপজিশ্যন ব্যৱহাৰ হয় যেতিয়া কোনো ব্যক্তি সৰু কোনো ঠাইত বাস কৰে। চাব, ইয়াতে ইন প্ৰিপজিশ্যন হ'ব ডাঙৰ কোনো ঠাইত বাস কৰিলে আৰু এট প্ৰিপজিশ্যন হ'ব সৰু কোনো ঠাইত বাস কৰিলে। ইয়াৰে উদাহৰণ চাম আমি। উদাহৰণ চালে ভালকৈ বুজি পোৱা যাব। চাব, শ্বি লিভছ এট কমলপুৰ, কমলপুৰ এখন গাঁৱৰ নাম। তো ইয়াতে কমলপুৰ ইয়াতে সৰু কোনো ঠাইত, গাঁও অঞ্চলত বাস কৰিলে, সৰু কোনো ঠাইত বাস কৰিলে ইয়াতে এট প্ৰিপজিশ্যন ব্যৱহাৰ হয়। শ্বি লিভছ এট কমলপুৰ বা বেলতলা, গুৱাহাটী বেলতলা যে আছে, সৰু কোনো ঠাইত উল্লেখ থাকিলে লিভৰ লগত এট প্ৰিপজিশ্যন ব্যৱহাৰ হয়। লিভৰ লগত এট আৰু ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয়, দুটাত এটাই পাৰ্থক্য, ঠাইৰ ক্ষেত্ৰত। দুইটা প্ৰিপজিশ্যনে কিন্তু ঠাইৰ ক্ষেত্ৰতে ব্যৱহাৰ হয়। ইন আৰু এট, ইন ব্যৱহাৰ হয় ডাঙৰ ঠাইৰ ক্ষেত্ৰত আৰু এট ব্যৱহাৰ হয় সৰু কোনো ঠাই বা গাঁৱৰ ক্ষেত্ৰত এট প্ৰিপজিশ্যন ব্যৱহাৰ হয়। চাব, লিভ অন, লিভ অন কেতিয়া ব্যৱহাৰ হয়? খোৱাৰ ক্ষেত্ৰত বা খোৱাৰ অৰ্থত বুজালে লিভ ব্যৱহাৰ হয়। যেনে উদাহৰণ চালে আমি ভালকৈ বুজি পাম। দ্য কাউ লিভছ অন গ্ৰাছ, গৰুৱে ঘাঁহ খাই জীয়াই থাকে। এতিয়া খাই জীয়াই থকা বুজালে, যেতিয়া খাই জীয়াই থকা বুজাব তেতিয়া লিভৰ লগত সদায় অন প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব। আৰু এটা উদাহৰণ চালে আমি বুজি পাম। দ্য বেবী লিভিং অন মিল্ক, শিশুটোৱে গাখীৰ খাই জীয়াই আছে। ইয়াৰ পিছত লিভ ফৰ, কাৰোবাৰ হকে জীয়াই থকা বুজালে, কাৰোবাৰ কাৰণে জীয়াই থকা বুজালে লিভৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। আই এম লিভিং ফৰ ইউ, মই তোমাৰ বাবে জীয়াই আছোঁ। ইয়াৰ পিছত আৰু এটা উদাহৰণ আছে, হি লিভছ ফৰ হিজ পেৰেণ্টছ, তেওঁ মা দেউতাৰ বাবে জীয়াই আছে। কোনো দেশৰ বাবে জীয়াই থাকিলে এনেকুৱা অৰ্থত লিভৰ লগত সাধাৰণতে ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ হোৱা দেখা যায়।